subscribe now and press the bell icon. Never miss an update. নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই এনেকুৱা এটা যিটো ভিডিঅ' আপোনালোকে সম্পূৰ্ণ নোচোৱালৈকে কেতিয়াও উপলব্ধি কৰিব নোৱাৰিব। কৃষক এজনৰ পৰিশ্ৰমৰ কথা। আহক নহ'লে কৃষক বন্ধুসকলৰ পৰিশ্ৰমৰ প্ৰতি শ্ৰদ্ধা জনাই আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখন হ'ল দক্ষিণ কামৰূপৰ মাজগুছি গাঁও, য'ত মই ভিডিঅ'টো বনাইছোঁ। হয়, আপুনি মই ভোক গুচাবৰ বাবে খোৱা এমুঠি অন্নৰ আঁৰত লুকাই আছে এজন খেতিয়কৰ হাড়ভগা পৰিশ্ৰম। ধান কটাৰ পৰা আদি কৰি মৰণা মৰালৈকে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিম। আঘোণৰ পথাৰত কাঁচি ঘূৰাই কেতিয়া ধাননি পথাৰত হাতত কাঁচি লৈ ধান কটাৰ লগতে দাৱনি বন্ধাটো ব্যস্ত হৈ পৰিছে কৃষকসকল। পথাৰত লখিমী নামিছে নিয়ৰ টোপা টোপে কৰে। ধাননি পথাৰত লখিমী নামিছে নিয়ৰ টোপা টোপে কৰে। শৰতৰ সন্ধিয়া পশ্চিমৰ আকাশত সূৰুযে ধেমালি কৰে। ধাননি পথাৰত লখিমী নামিছে নিয়ৰ টোপা টোপে কৰে। এয়া আঘোণৰ মাহ, গাঁৱৰ প্ৰতিজনেই ব্যস্ত ধান কটা, দাৱনি কঢ়িওৱা আৰু লখিমীক আদৰক লৈ। আৰু প্ৰস্তুতি চলিছে হাঁহে মাহে নখোৱাক লৈও। আজিকালি গাঁৱত গৰু গাড়ীৰ সংখ্যা আগতকৈ বহুত গুণে কমি গৈছে। প্ৰায়ভাগ খেতিয়কৰ ঘৰত এখন নহয় এখন ট্ৰেক্টৰ দেখা পোৱাই যায়। আৰু এই ক্ষেত্ৰত চৰকাৰেও বহুত সহায় সুবিধা আগবঢ়াইছে বিভিন্ন আঁচনিৰ জৰিয়তে। ধাননি সৰু সৰু বা কোন তুমি চেনেহি চিনিলো তোমাক মুখতে হাঁহিতি লৈ খুজি দুখুজি কৈ আহিছা মোকে জোকাবলৈ দেখি ঐ দেখি পৰে কলিজা এয়া দাৱনিবোৰ মৰণা মৰা স্থলীলৈ লৈ যোৱা হৈছে। চাওক, এয়া পৰিয়ালৰ প্ৰতিজন সদস্যই খুব উৎসাহেৰে মৰণা পেলোৱাত সহযোগ কৰিছে, কাৰণ ঘৰলৈ লখিমী আহিছে। ধাননি সৰু সৰু বা কোন তুমি চেনেহি চিনিলো তোমাক। আচলতে পাৱাৰ টিলাৰেৰে মৰণা মাৰিলে খুব কম সময়ত মৰণাটো মৰা হয় আৰু ধান বিচিবৰ কাৰণেও ইয়াক ব্যৱহাৰ কৰা হয়। চহৰৰ দেখা মিঠা মিঠা গাঁৱৰে
কয়া ধানবোৰ মুঠিৰ পৰা এৰাই পেলাবৰ কাৰণে উখুনিৰে খুচৰি দিয়া হৈছে আৰু লাহে লাহে খেৰবোৰ এটা বেলেগ স্থানলৈ লৈ যোৱা হৈছে। এবাৰ উখুনিৰে খুচৰি দিয়াৰ পিছত আকৌ মৰণাটো মাৰা হয় পাৱাৰ টিলাৰেৰে। আঘোণৰ পথাৰত কাচি ঘূৰাই কেতিয়া ধানৰ মুঠি কাটিবি মোৰ তেজাৰ কান্ধত বিৰিয়া ভৰাই কেতিয়া ডাঙৰি দিবি গুজি আঘোণৰ পথাৰত কাচি ঘূৰাই কেতিয়া ধানৰ মুঠি কাটিবি তেজাল কান্ধত বিৰিয়া ভৰাই কেতিয়া ডাঙৰি গুজি দিবি চল চাই কাষৰে মোক মাতি থাকিবি দুয়োকে চাম বুকু ভৰি ময়ো যাম বাৰে বাৰে তোৰ হাঁচতিৰ তামোল খুজি ময়ো যাম বাৰে বাৰে তোৰ হাঁচতিৰ তামোল। এয়া আপোনালোকে দেখিছেই নিশ্চয় লাহে লাহে খেৰবোৰ কচা কচি কিনি বেলেগ এটা ঠাইত ৰখা হৈছে। পাৱাৰ টিলাৰত ফেন লগাই ধান বিচিলে আচলতে খুব কম সময়ত ধানখিনি পিছা হয় আৰু এয়া তাৰেই প্ৰস্তুতি চলিছে। চকুৰ চাৱনিত যৌৱন ফুটি বলিয়া কৰে দিনে ৰাতি তোৰ কেতেকী বহিয়া ওঠৰ হাঁহিত মনৰ দুখ কেনিবা যায় আঁতৰি চকুৰ চাৱনি যৌৱন ফুটি বলিয়া কৰে দিনে ৰাতি কেতেকী বহিয়া ওঠৰ হাঁহিত মনৰ দুখ কেনিবা মোক মেৰাই ৰাখিবি পুৰে তো জীৱন তই মোৰে হৈ ৰবি কেঁচা কেঁচা মৰম বুকুত সদায় গুজি গুজি দিবি ঐ কেঁচা কেঁচা মৰম বুকুত সদায় গুজি গুজি দিবি প্ৰিয় দৰ্শকসকল, এয়াই আছিল ধান কটাৰ পৰা মৰণা মৰালৈকে এক বিশেষ প্ৰক্ৰিয়া। এই ভিডিঅ'টোৰ মূল উদ্দেশ্য আছিল খেতিয়কসকলে কিদৰে অশেষ কষ্টৰ ফলস্বৰূপে এই সোণগুটি স্বৰূপ ধান বুটলিবলৈ সক্ষম হয় সেয়া আপোনালোকৰ সন্মুখত দাঙি ধৰা। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত লিখিব। ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।